ইউটিউব চেনেল আন্তৰিকাৰ হিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই বহুত এক্সাইটেড হৈ আছোঁ কিয়নো আজি মই যাম ডিফুলৈ। মই আসাম ইউনিভাৰ্চিটি ডিফু কেম্পাছত MA কৰি আছোঁ। 4-5 মাহে হ'ল লকডাউনৰ বাবে মই ঘৰতে আছিলোঁ। আজি বহুত দিনৰ মূৰত মই ডিফুলৈ যাম, সেইকাৰণে এক্সাইটেড হৈ আছোঁ। মোৰ বহুত ভাল লাগে ডিফুৰ পৰিৱেশটো, তাৰ মানুহখিনি। আৰু যেহেতু মই ডিফুলৈ যাম সেইকাৰণে ভাবিছোঁ মই আপোনালোকৰ লগত এটা ব্লগ শ্বেয়াৰ কৰিম, য'ত মই ডিফুত ক'ত থাকোঁ, ডিফুলৈ কেনেকৈ যাওঁ, মোৰ ৰুমমেট কোন হয়, মোৰ ইউনিভাৰ্চিটিখন কেনেকুৱা আৰু মই ডিফুত কি কৰিলোঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে আজিৰ ব্লগটো মই আৰম্ভ কৰোঁ। আপোনালোকে শেষলৈকে মোৰ ব্লগটো চাই থাকক। এয়া মৰিয়নি পালোহি, আমি ৰৈ আছোঁ ট্ৰেইন আহিব। অৱধ আছামত টিকেট কৰি থৈছোঁ। চাওক মা, দাদা, বৌ আৰু ভাইটিয়ে আমাক মৰিয়নি ষ্টেচনত থ'বলৈ আহিছে। আমি অলপ সময় বহি আছোঁ, ট্ৰেইন আহি পোৱাহি নাই। একদম খালী ষ্টেচন, মানুহ নায়েই ষ্টেচনত। ট্ৰেইন আহি গ'ল। চাওক আমাৰ ট্ৰেইন। বাই। ট্ৰেইন ষ্টাৰ্ট দিলে। এয়া আমি মোবাইল টিপি আহি আছোঁ। চাওক আমি সৰুপথাৰ ষ্টেচন পাইছোঁহি আমি। চাওক আমি ডিমাপুৰ ষ্টেচন পাই গ'লোঁ। মানুহবোৰ ৰৈ আছে যাবলৈ। ইয়াত অলপ দেৰি ট্ৰেইনখন ৰ'ব, প্ৰায় 20 মিনিটমান সময় ইয়াত ৰয়। এয়া ডিমাপুৰ ষ্টেচনত আমাৰ ট্ৰেইনখন ৰৈছে, অলপ সময় ৰৈছোঁ। এয়া পংকজ বিজি আছে, পংকজক চিনাকি কৰি দিছোঁ। আৰু আমাৰ লগত আহিছে এজন দাদা হয়। ইয়াৰ পিছতো ষ্টেচন হয় ডিফু। ইয়াৰ পিছত আমি নামিম আৰু মই আপোনালোকক দেখুৱাই যাম। মোৰ ৰুম দেখুৱাম, মোৰ PG, মই কেনেকৈ থাকোঁ সকলোবোৰ দেখুৱাম। আপোনালোকে আগলৈ মোৰ ব্লগটো চাই থাকক। এয়া আমি নামিছোঁ, ডিফু পাই গ'লোহি। এতিয়া মই PGলৈ গৈ আছোঁ। ভাগৰ লাগি গৈছেগৈ অভাৰব্ৰিজখন উঠি। অলপ ৰৈ দিছোঁ। এইখন চাওক আমি অহা ট্ৰেইনখন অৱধ আছাম এইখনৰ নাম। এইখন ডিব্ৰুগড়ৰ পৰা আহিছে, লালগড়লৈকে যাব। মই আহি পাই গ'লোঁ। এয়া মোৰ ৰুমমেট হয়, মই ভালকৈ চিনাকি কৰি দিম। এতিয়া মই PGলৈ গৈ লওঁ। বহুত দিনৰ পিছত আজি মই মোৰ PGলৈ আহি গ'লোঁ। মোৰ PG হয়। আণ্টিয়ে ফুল কৰিছে। এইটো মোৰ PG, এইটো মোৰ ৰুম আৰু শিল্পা ৰুম। তোক মই চিনাকি কৰি দিবলৈ আছে ৰ, মই মোৰ আগত ৰুমটো দেখাই লৈছোঁ। হ'ব, একো নাই, চাফা কৰি ল'ম আৰু আমি। ঘৰ পালোহি আৰু এতিয়া আমি ওলাই আহিছোঁ। দুজনী অলপ ফুৰিব যাম, তাৰপিছত কিবা খাই ল'ম। এয়া চাওক আমাৰ ডিফু চহৰ। এয়া আমি আলু চাট খাব আহিছোঁ। এয়া বনাই থৈ দিছে। দাদাক দেখাই দিছোঁ।
আলু দিলে আৰু নিমখ দিলে আৰু কি দিছে দাদা পিঁয়াজ ভুজিয়া আৰু এয়া মিঠা চচ ৰেডি আমাৰ আলু চাট ৰেডি এয়া আমাৰ আলু চাট ৰেডি হৈ গ'ল আমি খাই লওঁ খা এতিয়া আমি ফুচকা খাইছোঁ এইটো ডিফুৰ বাৰৱাৰী পূজা মন্দিৰ দুৰ্গা পূজা হয় ইয়াত চিকেন চপ আৰু এগ চপ পকৰি বনাই আছে এতিয়া আমি এয়া খাম এতিয়া আমি বেলেগ এখন চপত সোমাইছোঁ আৰু ইয়াত এয়া চিকেন চপ খাম আমি এতিয়া চিংৰা এয়া চাওক মোৰ আণ্টিৰ পিজি আণ্টিৰ ছোৱালী হয় কিউট তাইৰ নামটো কি নিয়েটছো কাৰ্বিত নিয়েটছো মানে ছোৱালী হয় ন বন্ধুসকল মই ফাইনেলি আজি মোৰ ৰুম পাই গ'লোহি এয়া মোৰ ৰুমমেট হয় হেল্ল' এৰ নাম শিল্পা দলে আৰু এই বহুত মজা বাস্কেটবল খেলে ৰিচেণ্টলি টুৰ্ণামেণ্ট আছিলে ইহঁতি জিকিলে প্ৰাইজ পাইছে আৰু আজি আমি 4 মাহৰ মূৰত লগ পাইছোঁ ন বহুত দিনৰ মূৰত লগ পাইছোঁ বহুত এনজয় কৰিম এইকেইদিন আৰু ক'ৰবাত ফুৰিব যাম মই আপোনালোকক ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখুৱাই যাম ঠিক আছে আপোনালোকে আগলৈ মোৰ ব্লগটো চাই থাকক বন্ধুসকল এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল এয়া চাওক আজি আমাক মাছ দিছে খাবলৈ এতিয়া আমি ভাত খাই লওঁ আজি বহুত ভাগৰ লাগিছে দিনটো কষ্ট কৰি আহিলোঁ সেইকাৰণে আজিৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ কাইলৈ আকৌ এটা নতুন ব্লগ দিম ঠিক আছে আজিলৈ বাই বাই দি দে বাই বাই গুড নাইট